আমি এটা কথা আপোনালোকক সুধিবলৈ বিচাৰিছোঁ, আপোনালোকৰ ঘৰত ইমান কানা কুটা হৈ আছে, এই পৰিৱেশটো বৰ উত্তপ্ত এটা পৰিৱেশ হৈ আছে, পৰিৱেশটো কিহৰ কাৰণে হৈছে, কি হৈছে আমি কথা অলপ জানিব পাৰিম নেকি? আমার বাইকে ওজনে এক দেড় বছর কি নাম ছোৱালীজনীৰ নাম? যিজনী মহিলা ছোৱালীজনীৰ নাম জাসমিনা। ক'ত বিয়া দিছিলে? বামুণগাঁও। গিৰিয়েকৰ নাম আলিমুদ্দিন। কিমান দিনৰ পৰা ইয়ালৈ আহিব দিয়া? কিহৰ কাৰণে? আৰু কিবা টকা পইচা লেনা দেনা আছে নেকি? কাৰ লগত? আপোনালোক তালৈ যায় নেকি? ফোন কৰে নেকি? ফোন কৰিব নিদিয়ে নেকি? আজি এই পৰিৱেশটোত আমি এটা কথা গম পাইছোঁ যে এই ঘৰৰ এজনী ছোৱালী বামুণগাঁৱৰ কি নাম আছিলে? জাসমিনা বেগম আলিমুদ্দিন নামৰ ল'ৰা এজনলৈ বিয়া দিছিলে আৰু বিয়া দিয়াৰ পিছত ছোৱালীজনীক তেখেতে মানসিকভাৱে আজি 2 বছৰৰ পৰা অত্যাচাৰ কৰি আছে আৰু এই অত্যাচাৰত টিক্স দিব নোৱাৰি ছোৱালীজনীক ছোৱালীজনীৰ গিৰিয়েকে যি ঘৰৰ পৰা ছোৱালীজনী নিছিলে তেওঁ আহি ইয়াৰ ওচৰৰ মানুহ এঘৰৰ পৰা টকা 10,000 নিছিলে আৰু এই 10,000 টকাৰ পৰিশোধ কৰিব নোৱাৰি আজি তেওঁলোকে কি কৰিলে, ছোৱালীজনীক মানসিকভাৱে অত্যাচাৰ কৰি মানে এই মানুহ ঘৰৰ পৰা টকাখিনি মাকে অৰ্থাৎ শাহুৱেকে এই টকাখিনি পৰিশোধ কৰিব লাগে বুলি তেওঁক অত্যাচাৰ কৰি পেলাই হত্যা কৰিছে বুলি আমি ইতিমধ্যে তেওঁলোকৰ মুখৰ পৰা আমি গম পাইছোঁ আৰু মানসিকভাৱে তেওঁক বহুত হাৰাশাস্তি আমি প্ৰায় 2 বছৰমানৰ পৰা কৰি আছে। ইয়াৰ ব্যৱস্থাৰ কাৰণে আজি আমি গম পালোঁ যে আজি যোৱা ৰাতি তেখেতক গোপনে এক বিশেষ সূত্ৰে গম পাইছোঁ তেখেতক গোপনে হত্যা কৰা হৈছে আৰু সেই হত্যা কৰাৰ কাৰণে তেওঁলোকৰ ঘৰৰ মানুহে আজি গৈ লৈ পেলাই কাষৰে ওদালি থানাত গৈ কেছ দিবলৈ গৈছিলে, এজাহাৰ ৰাখি FIR দৰ্জ কৰিবলৈ গৈছিলে। FIR দিবলৈ যাওঁতে যি জেগাত FIR লিখা তৰণিৰ ওচৰত গৈ পেলাই যেতিয়া তেওঁলোকে FIR লিখিবলৈ গৈছিলে তেতিয়া তেওঁলোকে লিখিবলৈ অমান্তি হৈছিলে। তাত আমি এক বিশেষ সূত্ৰে গম পাইছোঁ তেওঁলোকে তাত কিবা পইচাৰ ব্যৱস্থা কৰিছে, সেয়েহে তেওঁলোকে FIR তাত নিলিখিলে। তাৰপিছতে তেওঁলোক ঘূৰি আহি পেলাই থানাত সোমালেহি, ওদালি থানাতো দেখা পাইছোঁ তেওঁলোকৰ ল'ৰাক মানে কি আছিলে তেওঁলোকৰ আলিমুদ্দিনৰ ঘৰৰ যিখিনি তেওঁলোকৰ উত্তপ্ত পৰিৱেশৰ যিখিনি মানুহ তেওঁলোকে গোটেই থানাখনকে ঘেৰা কৰি আছে আৰু সেইকাৰণে তেওঁলোকে ভয় খাই পেলাই তাৰ পৰা গুচি আহিলে তেওঁলোক আমি তাৰ পৰা তেওঁলোক গুচি আহিলে আৰু গুচি অহাৰ পিছত তেওঁলোকে লংকা থানালৈ যাবলৈ এক ব্যৱস্থা কৰিলে। লংকা থানাত গৈ পেলাই তেওঁলোকে এজাহাৰ দাখিল কৰিবলৈ FIR দৰ্জ কৰিবৰ কাৰণে এজাহাৰ লিখিবলৈ গ'ল। লিখাৰ পিছতো তাতো আমি এক বিশেষ সূত্ৰে গম পাইছোঁ তাতো হোৱাৰ ব্যৱস্থা কৰিবলৈ আছে। গতিকে আমি সমূহ অসমবাসী ৰাইজলৈ এই বিষয়টোৰ ওপৰত আমি তেওঁলোকৰ বিবেচনাৰ কাৰণে প্ৰশাসনক বিবেচনাৰ কাৰণে প্ৰেৰণ কৰিবৰ কাৰণে এই বস্তুটো সুতদন্ত হ'বৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে ইয়াৰ বিবৃতিটো আমি ইমানতে সামৰিছোঁ। প্ৰয়োজন সাপেক্ষে ইয়াৰ ব্যৱস্থা, ইয়াৰ প্ৰতিলিপি আমি আৰু হয়তো ক'ৰবাত দিবলৈ ব্যৱস্থা কৰিম। গতিকে আমি ইমানতে সামৰিছোঁ যদিও আগন্তুক সময়ত আৰু কি পৰিৱেশ আহে তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকলৈ আমি প্ৰেৰণ কৰিম বুলি ইয়াতে ৰাখি মই আপোনালোকক ধন্যবাদ জনাইছোঁ। হোজাই জিলাৰ ওদালি বামুণগাঁৱত গিৰিয়েকে ঘৈণীয়েকক অত্যাচাৰ কৰি যি হত্যাকাণ্ড কৰিছিল, সেই অত্যাচাৰ কৰি হত্যা কৰা মহিলাগৰাকীক লৈ যোৱা হৈছিলে পোষ্টমৰ্টেমৰ কাৰণে নগাঁৱৰ পৰা ইতিমধ্যে লাশটো ঘূৰাই অনা হৈছে। ঘূৰাই অনা সেই পৰিৱেশটো আপোনালোকক আমি ইতিমধ্যে দেখাবলৈ বিচাৰিছোঁ। এই পৰিৱেশটো আপোনালোকে চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু খুলি দিব লাগিছিল
আমার ফুরি তোলা দেখা না আমার ফুরি দেখা লাগি দেখা Come on,